নমস্কাৰ, মই শিখা। পুনৰবাৰ মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি অন্য এটা ৰেচিপি লৈ আহিছো মই। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই বনাব লৈছো মগু দাইলৰ লাড়ু। এয়া মই কেৰাহীখন পাতি লৈছো। এতিয়া মই মগু দাইল দিম। এয়া মগু দাইল মই 2 কাপ দিম। আপোনালোকে 1 কাপো বনাব পাৰে, হিচাপ অনুসৰি ল'ব। এয়া মই মগু দাইলখিনি ধুনীয়াকৈ ধুই লৈছো। ধুই পেলাই ইয়াৰ পানীখিনি টুকি লৈ শুকানকৈ টুকি লৈছো আৰু টুকি লোৱাৰ পিছত এয়া মই কেৰাহীত দিয়া মগু দাইলখিনি ধুনীয়াকৈ 5 মিনিট মানৰ কাৰণে লৰাই ল'ম আৰু ইয়াৰ পানীটো যাতে শুহ যায় আৰু ইয়াত এটা ৰঙচুৱা যিটো ৰং আহে সেইটো ৰংটো আহালৈকে মই ভাজিম। প্ৰায় 5-6 মিনিট মান সময় মই ইয়াক ভাজিব লাগিব। এয়া মোৰ ভজা হৈ গ'ল। এতিয়া হোৱাৰ পাছত এতিয়া মই ইয়াত দিম ইলাচি 2টা লৈছো মই। আপোনালোকে 2-3টা 4টা কিমান দিয়ে লৈ ল'ব পাৰিব। বেছি 4টা মান নিদিব, 3টা মান দিলে হৈ যাব। এয়া মই 1 মিনিট মানৰ কাৰণে আকৌ লৰাই ল'ম। এতিয়া লৰাই হোৱাৰ পাছত এতিয়া মই এইখিনি এখন থালত ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিব লাগিব। এয়া মোৰ হৈ গৈছে, প্ৰায় হৈ গ'ল। এতিয়া মই গেছ অফ কৰি লৈ এখন থালত ধুনীয়াকৈ এইখিনি থৈ ল'ম। 5-10 মিনিট মানৰ কাৰণে থৈ ল'ব। গৰমে গৰমে দিলে মিক্সিত ভাল নহয়, খুন্দাটো গোটা গোটা হৈ যায়, সেইকাৰণে ঠাণ্ডা কৰি ল'ব। এয়া মই কাঁহীখনত থৈ ধুনীয়াকৈ ঠাণ্ডা কৰি ল'ম 5-10 মিনিটৰ কাৰণে। এতিয়া মই এয়া মিক্সি জাৰত লৈ লৈছো। মিক্সি জাৰটোত ধুনীয়াকৈ গুড়ি কৰি ল'ম। গুড়ি কৰি হোৱাৰ পিছত আকৌ মই এটা চেনি দি পেলাই এইখিনি চেনি পাউডাৰ এটা বনাই ল'ম। 1 কাপ চেনি, তাতকৈ অলপ বেছি লৈছো, 1.5 কাপ মান লৈছো। এইখিনি মোৰ খুন্দা হৈ গ'ল আৰু মই এতিয়া এখন কেৰাহী ল'ম। বস্তুখিনি অলপ ফটাফট কৰিব লাগিব, নহ'লে ডেৰ যাব পাৰে। সেইকাৰণে কেৰাহীখনত লো ফ্লেমত ল'ব, বেছিকৈ নল'ব। এতিয়া মই এইখিনি লগতে লৰাই পেলাই ইয়াত মই ঘিউ দিম। ঘিউ দিয়াৰ পাছত আকৌ লৰাব লাগিব। ঘিউ মই দিম আধা কাপতকৈ অকণমান কমিব। এইখিনি মই আধা কাপ ঘি ইয়াত মই ঢালি দিম। ঘিখিনি দিয়াৰ পাছত এতিয়া মই হেতাৰে ধুনীয়াকৈ লৰাই ল'ম। এয়া মই লৰাই লৈছো। ভালকৈ মিলাব লাগিব কিন্তু। আৰু এনেকৈ আমি লৰাই ইয়াক 5 মিনিট মান সময়ৰ কাৰণে ইয়াক ভাজিব লাগিব। এতিয়া মোৰ ভজা হৈ গৈছে। এতিয়া মই বাটি এটাত গোটেইখিনি নমাই ল'ম আৰু নমাই লোৱাৰ পিছত যিখিনি চুগাৰ পাউডাৰ আছিল সেইখিনি মই ইয়াত লগে ঢালি দিলোঁ। ঢালি দি ইয়াত মই ড্ৰাই ফ্ৰুটছ দিম। ড্ৰাই ফ্ৰুটছ মই অইন দিয়া নাই, আলমণ্ড দিছোঁ। ধুনীয়াকৈ কুটি লৈছোঁ ইয়াক। আলমণ্ডখিনি ইয়াতে মই এতিয়া দি দিম। এতিয়া মই ভালদৰে চামুচৰ সহায়ত মিলাই লৈ ইয়াক লাডু বনাবলৈ ল'ম। ইয়াত অলপ হাতত ঘি ঢালি লৈছোঁ আৰু এনেকৈয়ে মই লাড়ু বনাম। ইয়াত এটা কথা মন কৰিব, মই লাড়ুটো বেছি হেঁচি পেলাই বনোৱা নাই। নাৰিকলৰ লাড়ু নিচিনা নবনাব, জাষ্ট অলপ দবাই দিলেই হ'ল, নহ'লে বহুত ছফ্ট হয়, সেইকাৰণে ভাঙি যাব। মই এইটো বনাই দেখালোঁ আপোনালোকে। মই পিছৰখিনি ডাঙৰকৈ বনাই ল'ম। মই ডাঙৰকৈ বনোৱাত মোৰ প্ৰায় 16টামান লাড়ু হ'ল আৰু মোৰ মগু দাইলৰ লাড়ু ৰেডি। আপোনালোকে প্লিজ ঘৰত ট্ৰাই কৰিব আৰু মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰে।